হাই বন্ধুসকল, নিশ্চয় সকলোৰে ভাল। মই আপোনালোকক স্বাগতম জনাইছোঁ মোৰ চেনেল মাজুলী টেকলৈ। বন্ধুসকল, মোবাইল চলোৱাৰ আজিৰ এই যুগত এটা বিশেষ প্ৰব্লেম হ'ল, যেতিয়া আমি অনলাইনত কিবা কাম কৰি থাকোঁ বা কেতিয়াবা যদি আমি গেম খেলি থাকোঁ, তেনেকুৱা স্থলত আমি ইম্পৰ্টেণ্ট কাম কৰাৰ সময়ত যদি কাৰোবাৰ ফোন আহি থাকে বা মেছেজ আহি থাকে, তেনেকুৱা স্থলত আমাৰ যিটো এটেনশ্যন, সেই এটেনশ্যনটো নোহোৱা হৈ যায় আৰু আমাৰ বৰকৈ খং উঠে। এনেকুৱা স্থিতিত আমাৰ বিশেষকৈ মনত আহে যে আমি ফ্লাইট মোড অন কৰিব লাগে। ফ্লাইট মোড অন কৰাৰ লগে লগে আৰু এটা প্ৰব্লেম হ'ল, আমি ডাটা ইউজ কৰিব নোৱাৰোঁ। ডাটা ইউজ কৰিব নোৱাৰিলে আমি কোনো ধৰণৰ অনলাইন কাম কৰিব নোৱাৰোঁ বা গেম খেলিব নোৱাৰোঁ, যিহেতু আজিকালিৰ যুগত অনলাইন গেম সকলোতে হৈ পৰিছে। তেনেকুৱা স্থলত যদি আমি ফ্লাইট মোড অন কৰাৰ পিছতো আমি ডাটা ইউজ কৰিব নোৱাৰিলে আমাৰ সেইটো এটা বহুত ডাঙৰ প্ৰব্লেম। মই সেই বিষয়লৈ আজি আপোনালোকক এই যিটো প্ৰব্লেম, এই প্ৰব্লেমৰ এটা ছল্ভ দিবৰ কাৰণে মই এই ভিডিঅ'টো বনাইছোঁ। যিটো ধৰা আপুনি 100% ফ্লাইট মোড অন কৰি ডাটা ইউজ কৰিব পাৰিব। আপুনি ফ্লাইট মোড অন কৰি গেম খেলিব পাৰিব, ব্ৰাউজ কৰিব পাৰিব, ফেচবুক চলাব পাৰিব, হোৱাটছআপ চলাব পাৰিব, etc. গোটেইখিনি বস্তু আপোনালোকে চলাব পাৰিব। তাৰ বাবে কেনেকৈ কৰে সেই বিষয়ে আপোনালোকক গোটেইখিনি মই খৰচি মাৰি আপোনালোকক জনাম। বন্ধুসকল, আপুনি যদি ইণ্টাৰেষ্ট তেতিয়াহ'লে ভিডিঅ'টো চাব। প্ৰথমে আমি ডায়েল পেডলৈ যাম। ডায়েল পেডত আমি ক্লিক কৰিম। ক্লিক কৰাৰ পিছত বন্ধুসকল, ইয়াতে আপোনালোকে টাইপ কৰিব লাগিব *#*463#। বন্ধুসকল, *#*463#ৰ পিছত আপুনি ওলোটা কৰিব লাগিব ##*। বন্ধুসকল, ক্লিক কৰাৰ লগে লগে বন্ধুসকল টেষ্টিং বুলি যিটো এইটো পেজ, এই পেজটো আপোনালোকে দেখিবলৈ পাইছে। বন্ধুসকল, ইয়াতে 4টা অপশ্যন আছে: ফোন ইনফৰমেশ্যন 1, ফোন ইনফৰমেশ্যন 2, বেটাৰী ইনফো, ৱাইফাই ইনফৰমেশ্যন। আমাক প্ৰথম যিটো আছে ফোন ইনফৰমেশ্যন 1, তাতে আমি ক্লিক কৰিম। বন্ধুসকল, ক্লিক কৰাৰ আগতে মই আপোনালোকক দেখাওঁ। ওপৰত আপোনালোকে দেখিবলৈ পাইছে মোৰ যিটো KBPS বৰ্তমান 0.00 KBPS হৈ আছে। মই কোনো ধৰণৰ ইণ্টাৰনেট ইউজ কৰা নাই। বন্ধুসকল, 2টা টাৱাৰ অন আছে, এডাল 3টা ফুটি আছে, এডাল 5টা ফুটি আছে। দেখিবলৈ পাইছে, এইখিনি মনত ৰাখিব। মই ইয়াতে বৰ্তমান এতিয়া ফ্লাইট মোডটো অন কৰিম। বন্ধুসকল, দেখিবলৈ পাইছে ওপৰত আপুনি দেখিবলৈ পাইছে ইয়াতে কোনো ধৰণৰ এতিয়া বৰ্তমান ইণ্টাৰনেট নাই, কোনো ধৰণৰ ডাটা ইয়াতে নাই। বন্ধুসকল, তাৰপিছত যিটো পেজ আপোনাৰ খোলা আছে, এই পেজটো যিটো কৰিব দিম মই, যিটো বৰ্তমান আপোনাক অন কৰিব দিম, সেইটো দিয়াৰ আগতে আপোনালোকে এটা কথা মনত ৰাখিব, ফ্লাইট মোডটো আগতে কৰি ল'ব। এইটো কৰাৰ পিছত আপোনালোকে দেখিবলৈ পাইছে চেলুলাৰ ৰেডিঅ' পাৱাৰ বুলি, যিটো চেলুলাৰ ৰেডিঅ' পাৱাৰ আছে সেইটো অন কৰিব লাগিব। কিছুমানৰ চেলুলাৰ ৰেডিঅ' পাৱাৰ থাকে MIত, আৰু চামছুঙত অনলি ৰেডিঅ' বটন বুলি থাকে। ৰেডিঅ' শব্দটো য'ত থাকিব সেইটো আপোনালোকৰ মেইন পইণ্ট হয়। সকলোতে বেলেগ বেলেগ ফৰ্মেশ্যনত লিখে, কিন্তু ৰেডিঅ' শব্দটো থাকিবই। ৰেডিঅ' শব্দটোৰ লগত যিটো পইণ্ট আছে বা যিটো ক্লিক আছে, সেইটো ক্লিক কৰিব। মই ইয়াতে ক্লিক কৰি দিছোঁ। দেখিবলৈ পাইছে অন হৈ গৈছে। আপোনালোকে দেখিবলৈ পাইছে ওপৰত মোৰ ডাটাটো চলি আছে। দেখিবলৈ পাইছে 85 KB মাৰি আছে বৰ্তমান। মই আপোনালোকক প্ৰমাণ কৰি দি আছোঁ। মই ইউটিউব চলাম, এতিয়া মই ইউটিউব চলাম। বন্ধুসকল, ভালকৈ চাব, মই কোনো ধৰণৰ ফেক কথা কোৱা নাই। ফ্লাইট মোড অন আছে আৰু মই ইউটিউব চলাম। ইউটিউব আপুনি দেখিবলৈ পাইছে। মই এই এডভাৰটাইজটো চলাইছোঁ। দেখিবলৈ পাইছে এই যিটো এডভাৰটাইজ, এই এডভাৰটাইজটো ধুনীয়াকৈ চলি আছে। আৰু ওপৰত আপুনি দেখিবলৈ পাইছে 64.0 KB মাৰি আছে। অকণমান শ্ল' হৈছে, একো নাই, কিন্তু KB চলি আছে। দেখিবলৈ পাইছে চলি আছে। একদম আমেজিং হয়। আপোনাৰ কোনো ফোনো নাহে, কোনো ধৰণৰ একো বস্তু নাহে, কোনো টেনশ্যন ল'ব লগা ইয়াতে কোনো ধৰণৰ কাৰণ নাই। আপুনি ফ্লাইট মোড অন কৰক আৰু সেইটো ছিষ্টেম কৰি লওক। আপোনাৰ কোনেও ডিষ্টাৰ্ব দিব নোৱাৰে। আপুনি গেম খেলে নিশ্চিন্ত মনে খেলক, আপুনি অনলাইন কৰি নিশ্চিন্ত মনে কৰক, কোনো ধৰণৰ ডিষ্টাৰ্ব নহ'ব আপোনাৰ লাইফত। বন্ধুসকল, এতিয়া কথা হ'ল অফ কেনেকৈ কৰিম। অফ কৰিবৰ কাৰণে একো নাই, ফ্লাইট মোডটো অফ কৰি দিলে সেইটো অট'মেটিকেলি অফ হৈ যাব। আৰু যেতিয়া আপোনাৰ ফ্লাইট মোডটো প্ৰয়োজন হয়, তেতিয়া আপুনি অট'মেটিকেলি সেইটো যিটো আছে *#463#* সেইটো মাৰি আপুনি অন কৰিব পাৰে। বন্ধুসকল, একদম ইজি আৰু আপোনাৰ লাইফত এইটো এটা হেক বুলি ধৰি লওক। আপোনাৰ মোবাইলক এটা হেক কৰাৰ দৰে কথা। আপুনি নিজৰ মোবাইলটোকে নিজে হেক কৰি কিনে এনেকুৱাকৈ আপুনি নিজৰ টাইম ওলাব পাৰে। বন্ধুসকল, যদি ভিডিঅ'টো ভাল লাগিছে, এই ভিডিঅ'টোৰ কাৰণে এটা লাইক দিব, আৰু প্লিজ এনেকুৱা ধৰণৰ ট্ৰিক আৰু এনেকুৱা ধৰণৰ মেজিক যদি আপুনি পাই থাকিব খোজে, তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব। নতুন ভিডিঅ'ৰ নটিফিকেশ্যনৰ কাৰণে বেল আইকনটো ক্লিক কৰি থৈ দিব। বন্ধুসকল, আজিলৈ এৰিলোঁ। ভিডিঅ'টি চোৱাৰ বাবে অশেষ ধন্যবাদ।